1 নম্বৰ অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ পিয়লি ফুকন। নাম্বাৰ 2 অসমৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ মালতী মেম। নাম্বাৰ 3 অসমত প্ৰথম চিপাহী বিদ্ৰোহ আৰম্ভ কৰা ব্যক্তি মণিৰাম দেৱান। নাম্বাৰ 4 অসমত প্ৰথম অসহযোগ আন্দোলনৰ নেতৃত্ব দিছিল নবীন চন্দ্ৰ আৰু তৰুণৰাম। নাম্বাৰ 5 অসমত প্ৰথম খাৰুৱা তেলৰ সন্ধান 1886 চনত। নাম্বাৰ 6 অসমত প্ৰথম মৰাপাটৰ কল বিজয়নগৰ। নাম্বাৰ 7 অসমৰ প্ৰথমটো বনস্পতি কাৰখানা আমিনগাঁও। নাম্বাৰ 8 অসমৰ প্ৰথমখন হাইস্কুল কটন কলেজিয়েট। নাম্বাৰ 9 অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত হোৱা প্ৰথমখন দলং শৰাইঘাট। নাম্বাৰ 10 গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য কৃষ্ণকান্ত সন্দিকৈ। নাম্বাৰ 11 অসমৰ প্ৰথমখন চিকিৎসা বিদ্যালয় বেবী হোৱাইট মেডিকেল স্কুল। নাম্বাৰ 12 অসমৰ প্ৰথমটো তেল শোধনাগাৰ ডিগবৈ। নাম্বাৰ 13 অসমত প্ৰথম ৰেলগাড়ী চলিছিল 1848 চনত। নাম্বাৰ 14 অসমৰ প্ৰথমখন ছপাশাল শিৱসাগৰ। নম্বৰ 15 অসমত প্ৰথম যাত্ৰীবাহী মটৰগাড়ী চলিছিল 1906 চনত। অসমত প্ৰথম দূৰদৰ্শনৰ অনুষ্ঠান সম্প্ৰচাৰ হৈছিল 1982 চনৰ 19 নৱেম্বৰ। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। প্ৰথমবাৰৰ বাবে অসমত চাহ আৱিষ্কাৰ কৰা ব্যক্তি হৈছে ৰবাৰ্ট ব্ৰুচ। প্ৰথমবাৰৰ বাবে অসমৰ মানচিত্ৰ তৈয়াৰ কৰা ব্যক্তিজন হ'ল এনচাইন উড। প্ৰথম অসমীয়া চিনেমা হ'ল জয়মতী। ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পোৱা প্ৰথম অসমীয়া ছবিখন হৈছিল ৰঙা পুলিচ। দাদাচাহেব ফাল্কে বঁটা পোৱা প্ৰথম অসমীয়া ডক্টৰ ভূপেন হাজৰিকা। প্ৰথম অসমীয়া শিশু চিনেমা অবুজ বেদনা। প্ৰথম অসমীয়া ৰঙীন চিনেমা ভাইটি। প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখন হ'ল নটৰাজ। বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়াজন হৈছে প্ৰথমেশ বৰুৱা। প্ৰথম অসমীয়া দেশপ্ৰেমমূলক ছবিখন হ'ল বিপ্লৱী। উজনি অসমৰ প্ৰথম গ্ৰেজুৱেট জগন্নাথ বৰুৱা। নামনি অসমৰ প্ৰথম গ্ৰেজুৱেট আনন্দৰাম বৰুৱা। গুৱাহাটী পৌৰ নিগমৰ প্ৰথম মেয়ৰ ৰাধা গোবিন্দ বৰুৱা।